আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহ। বন্ধুসকল, আকৌ লৈ আহিছোঁ ইছলামিক কুৱেশ্যন আৰু তাৰ আনচাৰবোৰ। কুৱেশ্যনবোৰ থাকিব ঈদৰ উপলক্ষে, গতিকে আমি কুৱেশ্যনবোৰ আৰম্ভ কৰোঁ। তেনেহ'লে 1 নম্বৰ কুৱেশ্যনটো আছিল কুৰবানী জন্তুৰ দুটা দাঁত হোৱাটো বাধ্যতামূলক নেকি? নহয়। কুৰবানী জন্তুৰ দুটা দাঁত হোৱাটো বাধ্যতামূলক নহয়। বছৰ পূৰা হোৱাটো বাধ্যতামূলক। 2 নম্বৰ কুৱেশ্যনটো আছিল প্ৰেগনেণ্ট অৰ্থাৎ গৰ্ভৱতী জন্তু কুৰবানী দিব পাৰিবনে? আনচাৰ: প্ৰেগনেণ্ট অৰ্থাৎ গৰ্ভৱতী জন্তু কুৰবানী দিব পাৰিব। যদি জন্তুৰ ভিতৰত পোৱালিটো মৰি যায় তেনেহ'লে হাৰাম হ'ব, আৰু যদি জীয়াই থাকে তেনেহ'লে পোৱালিটো কাটিব পাৰিব আৰু মাংস খাব পাৰিব। মাংস খোৱাটো জায়েজ আছে। 3 নম্বৰ কুৱেশ্যনটো আছিল জাৰ্চি গৰু অৰ্থাৎ জাৰ্চি জন্তু কুৰবানী দিয়া কেনেকুৱা? জাৰ্চি গৰু কুৰবানী দিব পাৰিবনে? আনচাৰ: জাৰ্চি গৰু কুৰবানী দিব পাৰিব, কোনো অসুবিধা নাই। ইয়াত চোৱা, জন্তুৰ যিটো নচল চলে সেইটো হৈছে হাড়ৰ পৰা নচল চলে, সেইকাৰণে আপুনি জাৰ্চি গৰু কুৰবানী দিব পাৰিব। 4 নম্বৰ কুৱেশ্যনটো আছিল কোনোবাই যদি চুৰি কৰি আনি কুৰবানী দিয়ে তেনেহ'লে কুৰবানী হ'ব নে নাই? আনচাৰ: কোনোবাই যদি কুৰবানীৰ জন্তু চুৰি কৰি আনি কুৰবানী দিয়ে তেনেহ'লে কুৰবানী নহ'ব। 5 নম্বৰ কুৱেশ্যনটো আছিল বনৰীয়া জন্তু কুৰবানী দিব পাৰিবনে? আনচাৰ: বনৰীয়া জন্তু কুৰবানী দিব নোৱাৰিব, কাৰণ কুৰবানী জন্তুৰ কাৰণে এটা চৰ্ত আছে, আৰু সেই চৰ্তটো হৈছে যাতে কুৰবানীৰ জন্তু বনৰীয়া নহয়। এইটোৱেই চৰ্ত, যাতে কুৰবানী যিটো জন্তু দিব সেই জন্তুবোৰ বনৰীয়া নহয়। 6 নম্বৰ কুৱেশ্যনটো আছিল কুৰবানী দিবলৈ হ'লে ছাগলীৰ বয়স কিমান হ'ব লাগে? আনচাৰ: কুৰবানী দিবলৈ হ'লে ছাগলীৰ বয়স পূৰাপূৰি এবছৰ হ'ব লাগে। যদি এবছৰ নহয় কিন্তু চোৱাত বা দেখাত মোটা তাজা তেনেহ'লে কুৰবানী দিব পাৰিব। 7 নম্বৰ কুৱেশ্যনটো আছিল তকবীৰে তাশ্ৰিক কেতিয়াৰ পৰা আৰম্ভ হয়? আনচাৰ: তকবীৰে তাশ্ৰিক 9 জিলহজৰ পৰা 13 জিলহজলৈকে পঢ়িব লাগিব, আৰু প্ৰত্যেক ফৰজ নামাজৰ পিছত তকবীৰে তাশ্ৰিক পঢ়িব লাগিব। যদি নপঢ়ে তেনেহ'লে গুনাহগাৰ হ'ব, আৰু তকবীৰে তাশ্ৰিক পঢ়াটো হৈছে ৱাজিব। বন্ধুসকল, আজিৰ কুৱেশ্যনবোৰ আমি ইয়াতেই সামৰি মাৰিলোঁ। ধন্যবাদ।